গুড মৰ্নিং সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা উঠিলোঁ, এতিয়া বিচনা অকণমান ঠিক ঠাক কৰিলোঁ। এইফালে 8:30 হ'ল টাইম ৰাতিপুৱা, আৰু মই এতিয়া একাপ গৰম চাহ লৈ লগতে বিস্কুট কিবাকিবি চানা তেনেকৈ লৈ খাবলৈ বহিছোঁ। বোলো চাহখিনি খাই লওঁ, খাই মেলি আৰামত অলপ পঢ়িবলৈ ৰেডি হৈ যাওঁ। এইকেইদিন আৰু ঠাণ্ডা দিন পৰিছে কাৰণে বৰ দিগদাৰেই হৈছে, মানে ৰাতিপুৱা উঠাটো অকণমান এলাহ লাগে, আৰু বেছি সোনকালে উঠিলেও অকণমান চৰ্দি নিচিনা ভাৱ হয়। চ' সেয়াই আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাবচোন বাৰু। চ' চাহ পানী খাই উঠি মানুহৰ ইয়েৰ বুকৰ হিষ্ট্ৰী পাৰ্ট, মানে মই যিখিনিত এৰিছিলোঁ লাষ্ট পঢ়োঁতে, তো তাৰ পৰা কণ্টিনিউ কৰিম আজি। আৰু এইখিনিৰ পৰা ষ্টাৰ্ট কৰিম মিডিয়েভেল এজ ইণ্ডিয়াৰ ওপৰত। চ' এইখিনি অকণমান পঢ়ি ল'ম, কাৰণ বহুত ভাষ্ট টপিক, চ' মিলোৱাটো এডজাষ্ট কৰাটো অকণমান ডিফিকাল্ট হয়, কিন্তু নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগিব। বাকী আৰু সময়ত দেখা যাব কি হয়, কিন্তু কষ্ট নকৰিলে বা চেষ্টা নকৰিলে, এবাৰ বা এক্সামৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ নকৰিলে পিছত ৰিগ্ৰেট এটা থাকি যায় যে ট্ৰাই কৰিব পাৰিলোঁ হয়। চ' তাকে কিতাপখন লৈ অকণমান বহি গৈছোঁ পঢ়িবলৈ। আৰু এতিয়া 9টা বাজিবই হৈছে প্ৰায়। চ' এইখিনি হিষ্ট্ৰী পঢ়া হৈ গ'ল এতিয়া ৰাতিপুৱাৰ বেলা। আৰু আজি মই 7 আৱাৰ ষ্টাডি ভ্লগ এটা বনাই আছোঁ। বৰ্তমান 2 ঘণ্টা হৈ গ'ল, মৰ্ণিং মানে 8:30 to 10:30লৈকে। এতিয়া 10:30 হৈছে, আৰু কিতাপ চিতাপ সামৰি থলোঁ। আৰু এইফালে ব্ৰেকফাষ্ট বনাইছে, বিৰাট ভোক লাগিছে। চ' গৈ পেলাই আজি বনালে ৰুটি চব্জি এনেকৈ, আৰু অকণমান পিঁয়াজ চিয়াজ লৈ সেইখিনি খালোঁ। খাই মেলি গা ধুবলৈ গ'লোঁ, গা পা ধুই আহি আকৌ কি খাওঁ বোলো, চিপছ আছিলে, ৰিয়েল আছিলে, তাকে খাব লৈছোঁ। এতিয়া 1:15 হৈছে, আৰু এতিয়া পঢ়িবলৈ গৈ আছোঁ মই, যিখন আপোনাৰ ৰিজনিং আছে। ৰিজনিঙৰ মানে মেথছখিনি আৰু অংকখিনি অকণমান প্ৰেক্টিচ কৰিম। চ' বহি চহি ধুনীয়াকৈ কিতাপ চিতাপ ৰিজনিঙৰ লৈ লৈছোঁ। 1:15 হৈছে এতিয়া। চ' অকণমান সময় ৰিজনিংখিনি মই প্ৰেক্টিচ কৰিম ধুনীয়াকৈ। আৰু আজি যিদৰে মই 7 আৱাৰ ষ্টাডি ভ্লগ বনাই আছোঁ, ঠিক তেনেদৰে মই টাইমটো ইনক্ৰিজ কৰিবলৈ ট্ৰাই কৰিম বাৰু। মোৰ নিজৰ কাৰণেও ভাল সেইটো। আৰু মোৰ ভিডিঅ'টো চালে অফক'ৰ্ছ বেলেগেও মটিভেশ্যন পাব। মোক কমেণ্টছত দিছেও বহুতে যে বা আপোনাৰ ভিডিঅ' চাই এটা মটিভেশ্যন পাইছোঁ। চ' বিৰাট ভাল লাগিছে মোৰ, সেইটো কাৰণে মোৰ নিজৰ ভাল লাগিছে যে মোৰ পৰা যে কোনোবা মটিভেট হৈছে বা পঢ়িব পাৰিছে। চ' ঠিক তেনেদৰে সকলোৱে পঢ়ি যাওক ধুনীয়াকৈ। আৰু আচল কথাটো হ'ল যে পৰীক্ষা বুলি ক'লে এইটো এটা কম্পিটিশ্যন হয়, কম্পিটিটিভ এক্সাম হয়। অকল মই নহয়, বহুতেই দিব। কিন্তু মানুহে কেতিয়াও এনেকৈ ভাবিব নালাগে যে মই পঢ়িছোঁ,
বেলেগক উৎসাহ দিব কিন্তু নালাগে বা বেলেগক জনাব নালাগে বা তেনেকুৱা বেলেগক মটিভেট কৰিব নালাগে। মই ভাবোঁ যে নিজেও পঢ়িব লাগে, লগতে আনকো মটিভেট কৰিব লাগে। সেইটো এটা ভাল কোৱালিটি বুলি মানুহৰ ভাবোঁ, আৰু সকলোৱে তেনেকুৱা ধৰণে বস্তুবোৰ ভাবি ল'লে মানে তেতিয়া বহুত ভাল আৰু কথাবোৰ। এতিয়া গৈ অকণমান ভাত খাব লাগে, লাঞ্চৰ টাইম হৈছে। এইফালে মাতি আছে দৌৰাদৌৰিকৈ মোক। চ' এতিয়া 4 PM হৈছে, 4টা বাজিছে, আৰু শুই উঠিলোঁ অকণমান মানে কি হাফ এন আৱাৰমান শুলোঁ ভাত পানী খাই উঠি। আৰু আজি বেছি খোৱা নাই, কাৰণ কিয় নহ'লে পঢ়াবোৰ মেকআপ নহয় যে, সেইটো কাৰণে। আৰু সেয়াই আৰু উঠিলোঁ এতিয়া অকণমান কিবা এটা খাই, কিবা মানে কি চাওঁ, চাহ কিবা খাওঁ, খাই পেলাই আকৌ পঢ়াত লাগি যাওঁ। চ' বাকী দেখুৱাই গৈ থাকিম, চাব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, চাব। মই কমেণ্টছ পাইছোঁ যে ষ্টাডি ভ্লগ এনেকুৱা লাগে, সেইটো কাৰণে বনাই আছোঁ, আৰু নহ'লে বনোৱা নহ'ল হয় চাগে। চ' থেংক ইউ ছ' মাছ যিসকলে ছাপোৰ্ট কৰিছে, আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব আৰু ভিডিঅ'বোৰ চাই গৈ থাকিব। 2:30 মানলৈকে পঢ়ি 2:30 মানত ভাত পানী খাই অকণমান শুলোঁ, আধা ঘণ্টাই নহ'ল চাগে ভালকৈ। উঠি অকণমান গাখীৰে খাই ল'লোঁ, নহ'লে টোপনি লাগি থাকে। আৰু ৰিজনিংখনি লৈ আহিছোঁ পঢ়িবলৈ, কাৰণ কিবা এটা কমপ্লিট হোৱা নাছিলে এটা টপিক। চ' মই ভাবিলোঁ একেলগে কমপ্লিট কৰি দিওঁ, সেইকাৰণে ৰিজনিংখনি লৈ আহিছোঁ পঢ়িবলৈ। এইখন অকণমান টাইম পঢ়ি লওঁ, তাৰপিছত চাওঁ বাৰু 7 আৱাৰ্ছ কমপ্লিট কেনেকৈ হয়, দেখুৱাই থাকিম বাৰু, চাই থাকিব। চ' এতিয়া এইখিনি কৰি আছোঁ ৰিজনিং। এইফালে মোৰ মোবাইলৰ চাৰ্জ একদম কম হৈ আহিছে, কাৰণ ভিডিঅ'বোৰ ৰেকৰ্ড কৰিব লগা হ'লে ফোনটো থৈ দিয়া যায় ন। আৰু এইখন কিতাপখন থৈ দিলোঁ ৰিজনিঙৰ, থৈ মেলি এইফালে চাকি জ্বলাই লওঁ, আৰু গধূলি হৈছে যিহেতু। চাকি ধূপ বন্তি জ্বলাই পিছত অকণমান চাহ পানী খাই অলপ টাইম ফোন চোন চাৰ্জ দি আৰামত আকৌ পঢ়িবলৈ ল'ম। আৰু
গধূলি যিহেতু চাকি দিওঁৱে সদায় আৰু জ্বলাওঁৱে। চ' আজিও ঠিক তেনেদৰে আজি ভাবিলোঁ অকণমান ক্লিপ ৰাখিয়ে থৈ দিওঁ আৰু তেনেকৈ। এইফালে আপোনাৰ 5:30 হ'ল টাইম, আৰু ফোনটো চাৰ্জত দিবলৈ লৈ গ'লোঁ। আৰু এইফালে ঘড়ীত টাইম হৈছে 8:10, কিন্তু মই 8:10তে কিতাপ পঢ়িবলৈ লোৱা নাছিলোঁ। অকণমান আগতে কিতাপ পঢ়িবলৈ লৈছিলোঁ। ৰিজনিঙৰ অকণমান লেফ্ট আউট আছিলে সেইখিনি, আৰু ৰিজনিঙৰ যিখিনি লেফ্ট আউট আছিলে সেইখিনি কৰা টাইমত মোৰ ভিডিঅ' কৰা নহ'ল, কাৰণ ফোনত চাৰ্জ নাছিলে। মই কৈছোঁ আপোনালোকক চাৰ্জত দি থৈ দিছিলোঁ। চ' উপায়তো নাই আৰু। চ' সেইটো কাৰণে 7:10 7:15 নে তেনেকুৱা মানতে 7টা মানৰ পৰা লিখিলোঁ ৰিজনিংখিনি। আৰু এতিয়া 8টা বাজিছে। একাপ ধুনীয়াকৈ চাহ খাই ল'লোঁ। চাহ খাই আছামিয়াৰ বুকৰ আৰ্কিটেকচাৰ নামৰ যিটো চেপ্টাৰ মই দেখুৱালোঁ আপোনালোকক, তাৰে ওপৰত অসমৰ আৰ্কিটেকচাৰৰ ওপৰত অকণমান টপিকৰ ওপৰত যি লিখা আছে আৰু এইখন কিতাপত, তাকে অকণমান পঢ়িছোঁ। আৰু এইখিনি কমপ্লিট হ'লে চাওঁ কিমান টাইমলৈকে হয়। 7 আৱাৰ্ছ হয় নহয় নাজানো, তথাপি একদম টাইম গণিটোক মই পঢ়া নাই। 10 মিনিট 5 মিনিট 15 মিনিট বা অকণমান ইফাল সিফাল হৈ যাব পাৰে, মানে আপোনাৰ ধৰক 7 ঘণ্টাতকৈ বেছিও হ'ব পাৰে, 10 মিনিট কমো হ'ব পাৰে, তথাপি মই ট্ৰাই কৰিছোঁ। চ' এয়াই আৰু, এইখিনি পঢ়ি মেলি এতিয়া দেখিছে এইফালে ঘড়ীত 9:30 হৈ গ'ল, আৰু ভাত পানী খাবলৈ মাতিছে, ময়ো যাওঁগৈ। তেতিয়াহ'লে আজি এইখিনি ভিডিঅ'টো শেষ কৰিছোঁ ইয়াতে। যদি ভাল লাগিলে চাই লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজি 7 আৱাৰ্ছ ভ্লগ এইখিনিতে শেষ। চ' বাই বাই।